নমস্কাৰ সংগীতা জুবিন ব্লগছৰ আনটো ব্লগত আপোনালোকলৈ স্বাগত জনালো। আজি শনিবাৰ আৰু আজি ভাবিলো আৰু এটা ব্লগ আৰম্ভ কৰাই যাও। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু ব্লগটো শেষলৈকে নিশ্চয় চাব। মেডামৰ আজি ব্ৰেকফাষ্টত আছিল কৰ্নফ্লেক্স আৰু কল। তাৰ কাৰণে মই কলখিনি এনেকৈ উলিয়াই ললো। আগতে মই গ্ৰাইণ্ড কৰি পেলাই দিছিলো, কিন্তু এইটো এবাৰ ফ্লিপকাৰ্টৰ পৰা কিনিছিলো। আগতে চবকে দেখা পাও আলু পিটিকা কিবা বেলেগ পিটিকা বনাওতে, কিন্তু আমিতো হাতেৰে কৰো যিহেতু একেবাৰে অসমীয়া। কিন্তু এইবাৰ ভাবিলো যে নাই, তাইক লৈ হাত লগোৱাটো ভাল নহব, সেইকাৰণে এইটো কিনিলো আৰু মেছ কৰি পেলাই দিলো। গ্ৰাইণ্ড কৰি দিলে একেবাৰে বেছি পনীয়া নিচিনা হৈ যায়, যিটো ডক্টৰে খুৱাবলৈ মানাও কৰে, সেইকাৰণে এনেকে দিছিলো। কিন্তু তাই খাইছে, একো অসুবিধা হোৱা নাইকিয়া। আৰু আমি আজি ব্ৰেকফাষ্টত খালো যোৱাকালি ৰাতিৰে বাচি যোৱা ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন। তাই পাপাৰ অলপ গাটো বেয়া হৈ আছিলে যোৱাকালি, কিবা বাহিৰৰ খাওঁ খাওঁ লাগি আছিলে, ঘৰৰ ৰুটি ভাত একোৱে খাব মন যোৱা নাছিলে। হয়ে ন, জ্বৰ হলে কিবা এটা জ্বলা কিবা এটা বাহিৰৰ খাবলৈ মন যায়। মোৰতো বিশেষকে চাইনিজ খাবলৈ খুব ভাল পায়, তেওঁৰ পাপাই তেনেকে ভাল নাপায়। কিন্তু কালি যেতিয়া কলে যে ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন খাম, একচুৱেলি ড্ৰাই চিলি আছিলে, ড্ৰাই চিলি চিকেন, মোৰ বৰ ভাল লাগিলে। মই বোলো ময়ো খাব পাৰিম আৰু অলপ। এনেকে মই ৰাতি নাখাও, ৰাতি মই একেবাৰে নোখোৱাকে থকাটোৱে ভাল পাওঁ, কিন্তু আনিলে যিহেতু অলপমান খাইছিলো। আৰু মমো আনিছিলে, মমো খাইছিলো। সেয়া বাচি যোৱাখিনিকে আজি গৰমাই দিলো। তাৰপিছত তাৰ পাপা গুচি গল কাপোৰখিনি মেলিবৰ কাৰণে। কাপোৰ ধোৱা হৈ গল আৰু মেলিব লৈছে, তেতিয়া দেখিছে যে বৰষুণ আহো আহো কৰিছে। কিন্তু উপায় নাই, কি কৰিম, ধুই থোৱা কাপোৰখিনি থৈ দিলেও গোন্ধাই যাব। লগৰ ৰুম কেইটা খালিয়ে হৈ আছিলে, এইকেইটা একচুৱেলি ভাড়া দিয়া হয়, কিন্তু কেইদিনমান খালী হৈ আছে, নতুন ভাড়া কোনো অহা নাইকিয়া। তাৰ কাৰণে এইকেইটা দিন আমি কাপোৰ শুকোৱাৰ কাৰণে এইকেইটা ৰুম ব্যৱহাৰ কৰিছো। ভালো হৈছে। আৰু অলপমান কাপোৰ চিৰিৰ তলতো দিওঁ, কিন্তু সেইটো ৰছী সৰু, গোটেইখিনি কাপোৰ নাটে, সেইকাৰণে ইয়াতে মেলি দিয়া হৈছে। কাপোৰ ধুবলৈ যে মই বৰ কষ্ট পাওঁ আগৰ পৰাই, আৰু তাই জন্ম হোৱাৰ পিছৰ পৰাতো একেবাৰে নকৰো। তাৰ পাপাই সেইটো ডিপাৰ্টমেণ্টটো চম্ভালি লৈছে আৰু কাপোৰ ধোৱা মেলা শুকোৱা গোটেইখিনি তেওঁ কৰে। কিন্তু ভাঁজ কৰাটোহে মোৰ ভাগত পৰে, আৰু সেই ভাঁজটো যে এদিনৰ পৰা গৈ পেলাই এসপ্তাহ কেতিয়া যে কব নোৱাৰো। এসপ্তাহ চেয়াৰতে কাপোৰখিনি দম খাই থাকে। তাৰপিছত হয়তো তাৰ পাপাই ভাঁজ কৰি দিব, আৰু নহয়তো মই ভাঁজ কৰিব লগা হয়। কাপোৰ ভাঁজ কৰাটো এটা এলাহ। আমাৰ মেডামক চাওক, এ নতুন খেল শিকিছে, বিচনাৰ পৰা বস্তুটো পেলাই দিব আৰু মই উঠাই দিব লাগে, আকৌ পেলাই দিব, আকৌ উঠাব লাগে। কিন্তু আজি যেনিবা আকৌ পেলোৱা নাইকিয়া, এইটো দিয়াৰ পিছত মুখতহে লব বিচাৰিছে। যি পাব চব মুখতে লব। সেইকাৰণে মুখত বস্তু লোৱাৰ কাৰণে মাজতে এবাৰ ইনফেকশ্যনো হল, বহুত বেমাৰতো ভুগিলে। বহুতখিনি ট্ৰিটমেণ্টৰ পিছত তাই ভাল হৈছিলে। খেলি খেলি যিহেতু আমনি লাগিলে সেয়া শুইও গল। আৰু শুই গলে যে আমি দুইজনে তাইক চাই থাকিলে ভাল পাওঁ, চব কাম পাহৰি যাওঁ, তাইকে চাই থাকো। মানুহে আমাক মানাও কৰে যে শুই থাকিলে মৰম নকৰিবা, কিন্তু কি কৰিম, উপায় নাই। সেইখিনি টাইমতে বেছিকে যেন মৰম আহে। দুপৰীয়া আজি লাঞ্চত বনাইছিলো মাটন, আৰু মাটনৰ কাৰণে লৈ ইয়াতে মই পিঁয়াজ জলকীয়া আদা নহৰুখিনি কাটি তাই শুই থকা টাইমতে কৰিছিলো। কিন্তু কাটি পেলাই ভিজাব লৈছো, সেইখিনি সময়তে তাই উঠি আহি গল। আৰু উঠি আহি অলপ কোলাত থাকিব বিচাৰে, লৈছিলো বাৰু কোলাত, কিন্তু আৰু কিমানখিনি, মোৰো বহুতখিনি কাম আছে, বা বাচন চাচন ধোৱা ভাত উঠোৱা এনেকে বহুত কাম থাকে, আৰু তাইক লব লাগে। তাই মোক এনেকে ধৰি আহিছে চাওকচোন। সেইখিনি সময়তে আহি পেলাই তাৰ পাপা, মোৰ যে উশাহটো ঘূৰি অহা যেন লাগে, গম পাই নে। অকলে লৈ পেলাই তাইক থাকিবলৈ মোৰ বৰ ভয় লাগে, কাৰণ আজিকালি এনি টাইম তাইকে এটেণ্ড কৰি দেখিব লগা হৈছে। কিবা নে কিবা এটা কৰিব, আৰু মোৰ চব কাম ৰখি যায়। তাইও এটা নতুনকে শিকিছে, খালি কোলাত উঠি থাকিব, কোলাত উঠি থাকিব। তাইৰ লগত লাগি থাকিব লাগে, তাইৰ লগত হাঁহি ধেমালি কৰি থাকিব লাগে। অলপ টাইম যদি হাঁহি ধেমালি নকৰিলেও কিবা টিভিটোকে অলপ লগাই থৈ দিওঁ, তেতিয়াও তাই বৰ খাই যায়। এতিয়া গম পাও স্ক্ৰীন টাইম দিব নালাগে, কিন্তু অকলশৰীয়া ঘৰৰ মানুহৰ কাৰণে স্ক্ৰীন টাইমে বহুতখিনি সহায় কৰে। মোবাইলটো তেনেকে দিয়া নহয়, কিন্তু টিভিত লগাই দিওঁ, আৰু কিবা গান চান লগাই দিলে তাই থাকে। কিন্তু আজিকালি তেনেকে নাথাকে, খালি কোলাত উঠিব বিচাৰিছে। মোক এটা মাইক আনিব দিছিলো, মোৰ ভইচৰ গতিটো দেখিছে নহয় ভিডিঅ' বিলাকত। এটা ভিডিঅ'টো মোৰ ভইচটো ভালকে নাহে, কেলে নাজানো। বেলেগেতো মোবাইল দি ইমান ধুনীয়া কৰে, মোৰতো একেবাৰে বেয়া হয়, জানো কোৱালিটিটো বেয়া নেকি। এতিয়া মাইক এটা আনিব দিছিলো, সেই তাকে মাইকটো আনি পেলাই দেখাইছে। মোৰ বৰ ভাল লাগিছে মাইকটো অনাৰ কাৰণে। লগতে জেলেপি আৰু চিঙৰা আনিছিলো। জেলেপিটো বৰ টান আছিলে খাবলৈ, মই নিজেই বহুতখিনি চুবাব লগা হৈছে, কিবা দাঁতত লাগি যোৱা নিচিনা আছিলে। আৰু সেই জেলেপিটোকে বাপেকে তাক নিজে কামুৰি পেলাই খাবলৈ দিছে, আৰু তাই লৈও লৈছে এই ডাঙৰকে এটা। এতিয়া মই ভয় খাই আছো, মই কৈছো তাইক কৰিবলৈ দিয়া, ওলাবলৈ দিয়া, ওলাব দিয়া। পাপাকে কৈও আছে যে কৰা। তাই ভাবিছে পাপাকে খাব বিচাৰিছে, সেইকাৰণে তাই পাপাকক বাৰে বাৰে খুৱাই দি আছে। কিন্তু এই আগত মাত্ৰ দুটা দাঁত, আৰু তলত সৰুকে এটা দাঁত গজিছে, আৰু এটা গজি আছে লগত। সেই দুটা দাঁতেৰে তাই চুবাই পেলাই খাইও দিলে, গিলিও দিলে, কিন্তু অলপ উকুলিয়াই লোৱা নাই। নাজানো, মই অকলে খোৱালে তাই মোৰ ওচৰত ইমানখিনি হেৰি কৰে, উকুলিয়াই দিয়ে। মই খুৱাবই নাজানো নে কি নাজানো, কিন্তু পাপাকে কিবা এটা দিলে গোটা গোটা বস্তুৱে দিয়ে, কিন্তু তাই আকৌ ধুনীয়াকে পাৰফৰ্মো কৰে দেই এইটোৰ লগতে। মই দিলেহে ভয় লাগে মোৰ।
কিন্তু এয়া চাওক আকৌ খাব বিচাৰিছে তাই আমাৰ খোৱাবিলাকে বেছি খাই ভাল পায় তাই খোৱা লৈ পেলাই বহিলেতো এখন যুদ্ধ সেয়া খাবই নোখোজে যিমান ভালকে বনালেও খাব নোখোজে কিন্তু এইবিলাক যে দিব নোৱাৰি বহুত চেনি আছে কিমান দিনৰ পুৰণা তেল একো ক'ব নোৱাৰি কিন্তু উপায় নাই অলপ অলপ লগাই দিওঁ আৰু চেলেকাই দিওঁ মোৰ কাৰণে চিঙৰা আনিছিলে কিন্তু চিঙৰাটো যেতিয়া খাবলৈ গলো তেতিয়া চাওকচোন কি হল বৰ বেয়াকে ঠগিলে দেই আজি চিঙৰা বেপাৰীয়ে আমাক মোৰ লগত তেনেকে কেইটা হোৱাই নাছিলে পুৰা জ্বলা এইখিনি আৰু এইখিনি এয়া কি থাক আৰু এনেকে কৰিলে সিহঁতে ইমান ভাল বস্তুবিলাক এইটো কি দিলে এইটো কি দিলে চোৱা না মছলাখিনি পিছা হৈ গল বলো এবাৰ ৰান্ধাত লাগি যাওঁ এনে বহুত দেৰি হৈ গৈছে আকৌ তাই গা ধোৱাব আছে খোৱাব আছে বহুতখিনি কাম আছে পাপাইকে যিহেতু মাটিখিনি অলপ দেৰিকে আনি দিলে সেইকাৰণে অলপ দেৰিয়ে হৈ গ'ল বনোৱা এয়া যে তাইৰ পাপা আকৌ এবাৰ ওলাই যোৱা দেখিছে এয়া একচুৱেলি মাইকটো আকৌ এবাৰ ৰিটাৰ্ণ কৰিবলৈ কাৰণে গৈ আছে মই যেতিয়া মাইকটো ছেট আপ কৰিবৰ কাৰণে বহিলো দেখিলো একচুৱেলি এইটো মোৰ ফোনৰ কাৰণে নহয় এইটো বেলেগ এটা ফোনৰহে মাইক হয় এইটোৱে হৈ যাব কিন্তু তাৰ লগত এটা সৰু পিন এটা লাগিব সেই পিনটো আকৌ বক্সৰ ভিতৰত নাইকিয়া দোকানত ফোন মাৰিলে ফোন মাৰোতে কৈছে যে একচুৱেলি পিনটো আমাৰ এই দোকানত এতিয়া এভেইলেবল নাই আপোনালোকে কাইলৈ লৈ যাব সেইকাৰণে গলে ৰিটাৰ্ণ কৰিবতো নোৱাৰিলে গুচি আহিলে আৰু ইয়াত মই চালাডো কাটি ললো আৰু মাংস হলে এটা অলপ চালাড নহলে যেন ভাল নালাগে কিবা এটা খাই পেলাই মোৰতো একেবাৰে ভাল নালাগে তাৰ পাপাৰ হৈ যায় বাট মোৰ নহয় আৰু আলুটো মোক একে ডাঙৰ ডাঙৰ লাগিব মাংস লাগিলে নিদিলেও কথা লাগিব জোল আৰু আলুকণ মোৰ লাগিবই তাইকো খুৱাই দিলো গা পা ধুৱাই আনিলো সেয়া আৰু ভিডিঅ' কৰা নহল তাই আকৌ খাই বৈ শুই গল দুপৰীয়া ভাত খাই পেলাই শুৱে একচুৱেলি গা ধুৱে যে গাটো আৰাম লাগি যায় তাৰপিছত অলপ শুই যায় তাই নেমু কাটি ললো ভাত খাবৰ কাৰণে কিন্তু চাওকচোন কি হল জীৱনত প্ৰথম মোৰ এনেকুৱা হৈছে যে নেমুৰ ভিতৰত নেমু ওলাইছে কেতিয়া মোৰ লগত এনেকুৱা হোৱাই নাই আপোনালোকক কোনোবা দেখিছেনে আৰু কিবা আছে যদি এইটো জাতিও মই গম নাপাওঁ কোনোবা জানে যদি অলপ জনাবচোন নেমুৰ ভিতৰতো নেমু এইটো দেখাতো ভাল লক্ষণ নে বেয়া লক্ষণ নে তেনেকুৱা কিছুমান কথা থাকেতো সেইবিলাকো নাজানো ভাত খাই উঠিয়ে কিবা এটা মিঠা খাওঁ খাওঁ লাগেই নহয় তাৰ পাপাৰ বেছি লাগে মই নিজকে কণ্ট্ৰল কৰিব পাৰো মোৰ ভণ্টি এটা কেক লৈ আনিছিলে তাকে 1 চামুচ মান খালে সেই 1 চামুচ খাই পেলাই থকা হয় কিন্তু ভালে লাগে মুখখন অলপ ভাল লাগি যায় সন্ধিয়া হোৱা নাই একচুৱেলি সন্ধিয়া আবেলিয়ে হৈ আছে আবেলি আমি অলপ খেলি আছিলো তাই টোপনিৰ পৰা উঠিলে যিহেতু তাই মোৰ চুলিখিনি ইমান বেয়াকে কাৰণে চুলিটো সৰি সৰি নাইকিয়াই হৈছে আকৌ সেইকেইডালকো টানি থাকে আবেলি অলপ আগফালে বহি আছিলো কথা এটা পাতিলো তাই যিহেতু এতিয়া পানী পিয়াহ লাগিছে পানী পিয়াহ নহয় পানী দিলে নাখাব এতিয়া গাখীৰ খোৱাৰ অলপ নিচা উঠিছে আৰু সেইকাৰণে অলপ গৰু গাখীৰে লৈছিলো নতুনকে দিছো গৰু গাখীৰটো আগতে দিয়া নাছিলো এবছৰ হোৱাৰ পিছৰ পৰা গৰু গাখীৰ ইন্ট্ৰডিউচটো কৰিলো কিন্তু ডক্টৰে কৈছিলে যে এবছৰ হোৱাৰ পিছতে দিবলৈ সেইকাৰণে এবছৰ হোৱাৰ পিছত দিছিলো কিন্তু ঘৰৰ মানুহে কৈছিলে দেই এবছৰৰ আগতে দিয়া কিন্তু মই ডক্টৰে যি কৈছে সেই মতেহে সদায় চলিছিলো সেইকাৰণে বহুতো বেয়াও পাইছিলে বহুতে মোক কিন্তু উপায় নাই ডক্টৰেতো বেছি ভালকে জানে হয় নে নহয় তাই কিন্তু এবছৰ পিছত যেতিয়া দিছো একো অসুবিধা পোৱা নাই এতিয়া আমি আৰু আজি পাপাইকে খুৱাই দিছে কিয় কাৰণে আজি পাপা দোকান যোৱা নাই এতিয়া তেওঁ গাটো অলপ জ্বৰ নিচিনা লাগি আহিছে আৰু এতিয়া যেতিয়া মই ভইচ অভাৰ কৰি আছো এতিয়াতো আমাৰ ঘৰত 3 জনৰে জ্বৰ তাৰ পাপাৰ হল তাৰপিছত মোৰো এতিয়া হৈছে আৰু মোৰ ছোৱালীটো জ্বৰ চৰ্দি বহুত বেছি তাই ভাল হৈ উঠিছিলেহে কিন্তু আকৌ হল কি কৰিম আৰু একো উপায় নাই ৰাতি আৰু জ্বৰ বুলি পেলাই একো এটা খাব মন যোৱা নাই এতিয়া তাৰ পাপাৰ সেইকাৰণে 2টা কণী দি পেলাই অমলেট বনাই দিলো যিহেতু অমলেটো খুৱাই আছো তাইৰ ওচৰতে আছে তাইকতো লাগিবই চাওক কেনেকে জিকাৰ খাই উঠিছে একচুৱেলি তাই ডিনাৰ হৈ গল তাই ডিনাৰত অলপ মিঠা জাতীয় বস্তু খালে যে তাই এক্সপেক্টেশ্যনটো তেনেকে আছিল হয়তো জিভাত নিমখীয়া বস্তুটো লাগোতে বহুত বেছি তাই নিমখ নিচিনা পাই গল সেইকাৰণে এতিয়া জিকাৰ খাই উঠিছে কিন্তু হলেও আহে সাহসটো চাওক আকৌ এবাৰ আহে খাবৰ কাৰণে তেনেকে দিয়া নাই অলপ অলপকে দিছো কিন্তু মানে চামুচটোহে বেছিকে লগাই দিছো ভয় লাগে ইমান কষ্ট কৰি পেলাই খোৱালো আকৌ আগৰখিনি যদি উলিয়াই দিয়ে তেতিয়াহ'লে চেচেই আৰু এনেকুৱা বহুতবাৰ হৈছে তাইৰ লগত যে খুৱাই মেলি উঠিছো তাৰ পিছতে তাই কিবা এটা মুখত ভৰাইছে আৰু গোটেইখিনি বমি কৰি উলিয়াই দিছে আৰু ইমান টেনচ হৈ যাওঁ মই যে এতিয়াতো খোৱালো আৰু তাই খাবও নবহিব সেইকাৰণে খুৱাবলৈ বহিব হলে তাইক হাত ভৰি বান্ধি পেলাই খুৱাব লাগে এখন যুদ্ধ মই কলো নহয় বহুত ডাঙৰ এখন যুদ্ধ হয় মোক আপোনালোকে বাৰে বাৰে কৈ থকা শুনে যে মই ৰাতি একো নাখাওঁ কিন্তু নাখাওঁ বুলি কেতিয়াবা বহুত বস্তু খাই দিয়া হয় কিন্তু যিমান পাৰো চেষ্টা কৰো নোখোৱাকে থাকিবলৈ
মানে আজি যদি কিবা এটা খাইও দিলো চেষ্টা কৰো যে অহাকালি যাতে একোৱে নোখোৱাকে থাকিব কাৰণে ৰাতি আৰু মই এইটো এই কাৰণে কৰো কাৰণ মোৰ ওজনটো বহুত বাঢ়ি গৈছিলে তাই জন্ম দিয়াৰ আগতো বাঢ়িছিলে আৰু জন্ম দিয়াৰ পিছতো মোৰ বহুতখিনি ওজন বাঢ়ি গৈছিলে মইতো 73 লৈকে গুচি গৈছিলো কিন্তু তাৰ পিছত এতিয়া মোৰ আছে ওজন 55 তো এই ওয়েট লছ জৰ জাৰ্নিটোত মোৰ ৰাতি নোখোৱাটোৱে বহুত হেল্প কৰিছে তাই ইয়াতে শুই গ'ল তাই খুৱাই ললো খুৱাই লৈ পেলাই মই গৰম পানী কৰি ললো গৰম পানী কৰি মই তাইৰ কাৰণে ফ্লাক্সত থৈ দিওঁ যিহেতু আধা ৰাতি লাগিব পাৰে আকৌ ৰাতিপুৱা উঠিব লাগিব সেইকাৰণে ফ্লাক্সত ভৰাই থৈ দিলো আৰু মই ওজন কমাবৰ কাৰণে কি কৰিলো জানেনে মই গ্ৰীণ টিটো সদায় ৰাতি বনাই থৈ দিওঁ গ্ৰীণ টিটো প্ৰথমে কাপত লৈ লওঁ তাৰপিছত তাতে গৰম পানী ঢালি দিওঁ মই কিন্তু উতলাই নলওঁ বহুতো দেখা পাওঁ গ্ৰীণ টিটো উতলাই দিয়ে কিন্তু উতলালে বোলে গুণাগুণটো কমি যায় সেইকাৰণে মই গৰম পানীটো লগালগ ঢালি দিওঁ তাৰপিছতে মই নেমু উলিয়াই ললো নেমুটো মই নিজে আজি চেপিছো এনে মই নিজে নেচেপো বাৰু তাৰ পাপাই চেপি দিয়ে সেইটোৰ এটা ৰিজন আছে কিয় তাৰ পাপাই চেপি দিয়ে আৰু এদিন কম বাৰু এনেকে নেমুটো চেপি লৈ মই নেমুটো খুদাই খাই দিওঁ তাত নিমখ পানী চেনি একোৱেই নিমিলাও গোটেই ৰসখিনিকে খুদা খাই দিওঁ লগতে পানী লৈ লওঁ আৰু গ্ৰীণ টিটো যিটো মই ৰাতিয়ে বনাই থলো সেই গ্ৰীণ টিটো মই ৰাতিপুৱাহে খাওঁ খালি পেটতে সেই গ্ৰীণ টিটো খাওঁ আৰু এনেকে কৰি পেলাই মোৰ কিন্তু ওজনটো সঁচাই কমিছিলে এই তিনিটা কামেই কৰিছিলো মই মাত্ৰ ৰাতি নাখাওঁ আৰু গ্ৰীণ টি খাওঁ ৰাতিপুৱা মানে অভাৰনাইট ভিজোৱা গ্ৰীণ টিটো আৰু ৰাতি নেমু চেপি পেলাই খাওঁ মই সিমানখিনি কৰি মোৰ কিন্তু ওজন কিন্তু বহুতখিনি কমিছিলে আপোনালোকে যদি কোনোবা ওজন কমাব বিচাৰিছে এইটো কৰি চাবচোন বহুত হেল্প কৰে বহুত বেছি হেল্প কৰে ভিডিঅ'টো যদি ইমানখিনিলৈকে চালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ